ভক্ত বলি কি আমার সপোন নাকি ঠক সন্মুখত উপস্থিত মোৰ স্বয়ং সৃষ্টিকৰ ব্ৰহ্মাদেৱ সংহাৰ কৰ্তা দেৱকুল পানী হে প্ৰভু তই অধমৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ আপোনাৰ দেৱৰ দৰ্শনে ধন্য হ'ল আজি মোৰ দানৱী জীৱন কওক প্ৰভু কি কাৰ্য মই কৰিম সাধন ভক্ত বলি প্ৰভু দুষ্ট আমি তোমাৰ ভক্তি বাৰু কোৱাচোন বৎস ৰাখিবানে তুমি মোৰ এটি অনুৰোধ অনুৰোধ নহয় প্ৰভু কৰে যদি আদেশ আপুনি নোহে যদি মোৰ সাধ্য ৰতীত নতশিৰে তাক মই কৰিম পালন তেন্তে বলি আমাৰ আদেশ মানি তোমাৰ হাতত বন্দী হৈ থকা দেৱতাক মুক্তি কৰি দিয়া অবিলম্বে হে প্ৰভু আপুনি মোৰ দেৱৰো দেৱতা দেৱতাৰ মুক্তিৰ পৰিৱৰ্তে যি আদেশেই কৰিব আপুনি তাক মই নতশিৰে কৰিম পালন বলি কিয় তুমি কৰিছা অনিতি যাৰ দ্বাৰা সমস্ত বিশ্ব ব্ৰহ্মাণ্ড হৈছে স্বজন তেনেধৰণৰ আদেশ অমান্য কৰি কিয় তুমি নিজৰ বিপদ আনিছা শুনা বলি সংহাৰ কৰ্তা ৰুদ্ৰময় কৰিছো আদেশ মুক্তি দিয়া তুমি দেৱ সমাজক হে প্ৰভু ফুলপানী নকৰিব আপুনি মোক তেনে অনুৰোধ বলি ভীষণ প্ৰতিজ্ঞা আছো পালি পিতৃ সন্তা দেৱতাক মুক্তি মই নিদিম কদাপি বলি ইমান স্পৰ্শটোৰ প্ৰভু এই সংহাৰ কৰ্তা ৰুদ্ৰৰ আদেশক তই কৰ অমান্য আখণ্ড তই মহাকাল ৰুদ্ৰৰ আদেশ অমান্য কৰি আমন্ত্ৰণ কৰি তই নিজৰে সংহাৰ পাখণ্ড ললো মই এই মহাকাল ত্ৰিশূল আজি তোক হত্যা কৰি মই বলিহাৰা নাম লওঁ বিশ্ব ব্ৰহ্মাণ্ড হে প্ৰভু ফুলপানী একান্তই যদিহে আপুনি বাঞ্ছা কৰে ৰং তেন্তে ময়ো এবে হলো অগ্ৰসৰ ক্ষমা কৰিব মাথো তাহক নিজ ভিত্ত বুলি বেশ রণক্ষেত্ৰত দেখা শিবায়া বিষ্ণু রূপায়া বিষ্ণু শান্ত হোক কুলপানী শান্ত হোৱা বলি অকাৰণত সৃষ্টিৰ বকুত নকৰিবা তোমালোকে প্ৰলয়ৰ সূচনা কি আজীবন মই দিনে দেখাই যিজনাক কৰি আছো ধ্যান তেওঁ আজি উপস্থিত বলিৰ সন্মুখত হে প্ৰভু অধমৰ কোটি কোটি প্ৰণিপাত কৰিব গ্ৰহণ আপোনাৰ দৰ্শনে ধন্য হ'ল আজি মোৰ দানৱী জীৱন পূৰ্ণ হ'ল আজি মোৰ মনৰ কামনা হে প্ৰভু দয়াময় স্থান দিয়ক আপোনাৰ চৰণ কমল ওঠা হে
পৰম বৈষ্ণৱ পৰম ভক্ত মোৰ বলিদানৱ ৰাজ মোৰ বাক্য মানি মুক্তি কৰি দিয়া তুমি দেৱতা সমাজক হে ভক্ত বাঞ্ছা কল্পতৰু, বলি হে দয়াময়, দাসৰ প্ৰতি সদয় হৈ তেনে কথা আপুনি মোক নকবতো নাই। কি ক'লা বলি? তুমি মোৰ বাক্য উলংঘন কৰিছা বলি। তুমি মোৰ বাক্য উলংঘন কৰিছা। হে প্ৰভু, অৰ্ধ স্বৰ্গ নিদিয়া পৰ্যন্ত মুক্তি দিব নোৱাৰিম মই দেৱ সমাজক। বলি তুমি সীমা উলংঘন কৰিছা বলি। হে প্ৰভু, এই জগতত এনে কোনো মহাভক্ত জন্ম হোৱা নাই যে আমাৰ আদেশ উলংঘন কৰিছে। আৰু তুমি মহাবৈষ্ণৱ পৰম ভক্ত হৈ আমাৰ আদেশক অৱজ্ঞা কৰিছা হে প্ৰভু অন্তৰ্যামী দেৱনাৰায়ণ, বলি। কব জানো লাগিব মোৰ অন্তৰৰ কথা। একে বংশজাত আমি দেৱতা দানৱ, অথচ বিদ্যুপৰ পানীয়ে দেৱতাই আমাক বাৰে বাৰে কৰে উপহাস। হীন বুলি, নিজ বুলি, অনৈত্য বৰ্বৰ বুলি আমাক কৰে অপমান। হে প্ৰভু, বলি সঁচাকৈ হওঁ যদি আমি বিশ্বৰ দৰিদ্ৰ, তেন্তে প্ৰভু সুদৰ্শন চক্ৰ হানি শেষ কৰা মোৰ এই দানৱী জীৱন, লুপ্ত কৰা দানৱ বংশকে এই জগতৰ পৰা। শান্ত হোৱা হে পৰম ভক্ত মোৰ বলি। তোমাক মাত্ৰ আমি কৰিলো পৰীক্ষা। উঠা মোৰ পুত্ৰ বলিদানৱ ৰাজ। পুত্ৰ বুলি মোক আপুনি কৰিলে সম্বোধন? কিয় কৰে চালনা দাসক? ভোলানাথ প্ৰভু, অকস্মাতে বাহিৰ হ'ল মোৰ ৰহস্য গোপন। কি কৰো দিয়ক উপায়। প্ৰভু, বলিৰ মনোবাঞ্ছা পূৰ্ণ কৰক। হে প্ৰভু, নকৰি গোপন কওক মোৰ জন্মৰ ৰহস্য। শুনা বলি, তুমি মোৰ পুত্ৰ আৰু মই তোমাৰ মাতৃ। মাতৃ? বলি কিন্তু আপুনি যে পৰম ব্ৰহ্ম পুৰুষ, তেনেস্থলত ই কেনেকৈ সম্ভৱ প্ৰভু? শুনা বলি, চিত্ৰকূট বনত তোমাৰ পিতা বিৰোচনে আমাক দৰ্শন পাবৰ বাবে কৰিছিল তপস্যা। আৰু তেওঁৰ তপস্যাত সন্তুষ্ট হৈ মই তেওঁক দিলো দৰ্শন। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ মই তেওঁক কলো, তেওঁ যি আমাক মাগে মই তেওঁক কৰিম প্ৰদান। কিন্তু আচৰিতভাৱে তোমাৰ পিতৃ বিৰোচনে মোৰ দৰে ৩২ বিধ অলংকাৰযুক্ত এগৰাকী সুন্দৰী নাৰীক পত্নীৰূপে পাবৰ বাবে বিচাৰিলে। আৰু মই তেওঁক মোৰ হাতৰ এপাত কংগন বুলি কলো। তেওঁ যাকে এই কংগন কৰিব প্ৰদান, যাক তেওঁ এই কংগন পিন্ধাই দিব, তেওঁকেই তেওঁ ৩২ বিধ অলংকাৰযুক্ত সুন্দৰী হিচাপে পত্নীৰূপে গ্ৰহণ কৰিব পাৰিব। কিন্তু কি প্ৰভু? কিন্তু তৎমুহূৰ্ততে তোমাৰ পিতৃ বিৰোচনে সেই কংগন মোকেই কৰিলে অৰ্পণ। প্ৰভু, আৰু সত্যত আবদ্ধ হৈ মই বিৰোচনৰ পত্নীৰূপে তেওঁৰ লগত কটালো জীৱন। কিন্তু বৈকুণ্ঠ ধামে আমাক বিচাৰি নাপায় প্ৰজাপতি আৰু ৰুদ্ৰদেৱ হাহাকাৰ কৰিব লগা হৈছিল। ইয়াৰ পাছৰখিনি তোমাক প্ৰজাপতিয়ে ভালদৰে বুজাই দিব। ভক্ত বলি, প্ৰভু, ধ্যান যোগে জানিব পাৰিলো মই
শ্ৰীহৰিয়ে বিৰোচনৰ পত্নীৰূপে কৰিছে জীৱন দিবা আৰু ভোলানাথৰ সময়ে যথা সময়ত আমি হলো উপস্থিত। নাৰায়ণে বিৰোচনৰ পত্নীৰূপে আমাক অন্ন দিয়াৰ সুযোগতে নাৰায়ণৰ হাতৰ কংকন মই আনিলো উলিয়াই আৰু লগে লগে প্ৰভুৱে নিজ ৰূপ ললে অৱতাৰ। কিন্তু সেই সময়ত অন্তঃসত্ত্বা আছিল প্ৰভু নাৰায়ণ, অন্তঃসত্ত্বা যাৰ গৰ্ভত আছিল তোমাৰ স্থান। তাৰ পাছত ভোলানাথে কব শুনা সবিশেষ। বলি হে প্ৰভু, নাৰায়ণৰ বাহু কাটি মই তোমাক কৰিলো বাহিৰ আৰু বাহুৰ পৰা জন্ম বাবে বলি নাম মই তোমাক কৰিলো প্ৰদান। গতিকে বলি নাৰায়ণ তোমাৰ মাতৃ বুলি ক'লেও অত্যুক্তি কোৱা নহব। হে প্ৰভু নাৰায়ণ, বলি পূৰ্ণ হল আজি মোৰ মনৰ কামনা। চোৱা চোৱা হে জগতবাসী, চোৱা হে যক্ষ ৰক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ, সকলোৱে চাই লোৱা মাতৃ পুত্ৰ ৰাজি কিদৰে ঘটিছে মিলন। জগতৰ অস্পৃশ্য দলিত দানৱ কুলজাত বলিৰ মাতৃ আজি স্বয়ং দেৱ হে প্ৰভু নাৰায়ণ, বলি স্থান দিয়ক অধমক আপোনাৰ চৰণ কমল। ওঠা ওঠা বলি, তোমার স্তুতিত আমি অতিকে সন্তোষিত। বলি তুমি যি অমৰাৱতীপুৰ আশা কৰিছা তাতোতকৈও বহু গুণে শ্ৰেষ্ঠ অমৰাৱতীপুৰ আমি তোমাক কৰিম প্ৰদান। এতিয়া যোৱা বলি, তুমি দেৱতাসকলক মুক্তি প্ৰদান কৰি অমৰাৱতীৰ পৰা নিজ স্থানে গমন কৰা। ভাল প্ৰভু, সেনাপতি মই দানৱ। দানৱৰাজ, যোৱা সেনাপতি, অবিলম্বে মুক্তি দিয়া ইন্দ্ৰসমে দেৱতা মণ্ডলী। জীৱাজ্ঞা দানৱৰাজ। হে প্ৰভু সৃষ্টি, হে প্ৰভু গুণবান, হে প্ৰভু নাৰায়ণ, আপোনাৰ ভগৱানে তিৰুগত কৰি মুক্তি দিলো মই ইন্দ্ৰসমে দেৱতা মণ্ডলী। কিন্তু প্ৰভু বিনয়খনত এই ৰাধু মোৰ মনৰ কামনা ভাবে যেন চিৰদিন মতি তবৰ চৰণ। তুমি নিজ স্থানে ভাল প্ৰভু, মই এতিয়া মাতিছো বিয়া।